Hi friends, Dikhitanand vlogor onnota vlogole aponok swagatam janalo. Aji মই ভিডিওটো এতিয়াৰ পৰাহে আৰম্ভ কৰিছো মানে এতিয়া 11টা বাজিলে ৰাতিপুৱা খোৱা এইখিনি হৈ গ'ল সদায় যেনেকৈ কৰো তেনেকৈ কৰিলো সেইটো কাৰণে আপোনালোকক নেদেখালো আৰু কালি খুৰাহঁতৰ ঘৰৰ পৰা আহি পোৱা বহুত বেছি দেৰি হ'ল মানে 11টাই বাজিলে তেতিয়ালে কুহি খাৰে পাই আছিলে খোৱা নাই তাতে আৰু মই তাতে ভিডিওটো শেয়াৰ কৰিলো কাৰণে ভিডিও কৰা নাই এতিয়া এইখিনি সময়ৰ পৰা মই ব্লগটো আৰম্ভ কৰিব বিচাৰিছো মোৰ ব্লগটো শেষলৈকে চাব আজি দিনটো মই কি কৰো কি নকৰো দেখাই থাকিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ বহুত বেছি কমেন্ট আহিছে কমেন্টবিলাক ধুনীয়াকৈ দিছে এটো কাৰণে বহুত ধন্যবাদ আপোনালোকলৈ আজিও বহুত বেছি ৰ'দটোৰ কাৰণে মানে ভিডিও কৰিব মনে যোৱা নাই কাৰণ গৰমত বহুত অশান্তি লাগে এতিয়া কুহিং গাপা ধুৱাই আহিলো কুহি আছে কাকাকৰ লগত মই অকনমান ৰুমতে কিবা কিবি এডিটিং কৰি আছিলো কিবা কৰি আছিলো এতিয়া যাম পাক ঘৰলে দেউতাক চাহটা দিম কিবা কি আছে কাটিকুটি লওঁগে তাৰ পাছত বাকিখিনি দেখাই থাকিম আপোনালোকক আজি আপোনালোকৰ লগত কুহিও অলপ কথা পাতিব তাকে ভিডিওটো চাই থাকিব শেষলৈকে Hi guys কি ওয়েলকাম চ্যানেল পিছত কবা মই তেতিয়া ওয়েলকাম কৰিলৱে কুহিয়া হৰলিক্স খায় কিন্তু হৰলিক্স কেনেকৈ খায় হৰলিক্সটো কি হ'ল মানে কিবা এটা হৈ আছে মুখনটো ঢিলা হৈ আছিল নেকি হৰলিক্সটো অকণ গোটা হোৱা নিচিনা হৈছে মই কৈছোঁ খাবলৈ নালাগে এইটো বেয়া হৈ গ'ল ৰখিবাচোন কিন্তু তাই নহ'ব তাইকটো লাগিবই হাতত দিব লাগে তাৰপিছত খুলি দিছোঁ বাবা চাওঁ তোমাৰ মুখখন চাওঁ কি হ'ল এয়া কলমে কাজল খানি লৈছা ভূত বনিছা ইয়াত বহুত ধুনীয়া দেখিছে দেই আজি কাজল খানিছা যে একদম বহুত ধুনীয়া লাগিছে পাপাক ভুৱা খুৱাই দিবা সেয়াটো খানি লৈছা কলমে দিয়ে খানি লৈছা বা চবতে খানিছা তাৰপিছত কৈছে মোক যে আপোনালোকে বহুত মৰম কৰিছে আৰু এনেকৈ মৰম কৰি থাকিব বাই বাই কোৱা মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত মৰম থাকিল ফকেট নহয় মৰম থাকিল এনেকৈ আমাক কমেন্ট কৰি থাকিব আমি ধুনীয়া ভিডিঅ' বনাই থাকিম Thank you. কিছি দিয়া এতিয়া মই তাইক হৰলিক্স অকণ দি লওঁ আপোনালোকৰ আকৌ লগ পাই আছোঁ বাৰু নিজে খুলিলা তুমি খাবা চাওকচোন এইটো এয়া দেখিছেনে হৰলিক্সটো কেনেকুৱা টান হৈ গৈছেগৈ তাই এতিয়া সেইটোকে খাবলৈ বিচাৰিছে উপায় নাই আৰু তেনে তাইক দি লওঁ জল্দি হা কি কৈছা তুমি ক'ত উঠিছা পিয়াত উঠিছা সেইটো এনেকৈ খাই নাথাকে চি লাগি যাব আৰু এতিয়া হৈছে ভাত বনোৱাৰ সময় তাকে ফ্ৰিজত কি আছে চাইছোঁ এইফালে আছে হাঁহৰ ডিম ভাবিছোঁ ডিমকে বনাওঁ তাকে ভিডিওটো চাই থাকিব নকৰিবা শুন দুষ্টামি নকৰিবা হাই ফ্ৰেণ্ডছ গুড ইভিনিং তেতিয়া দুপৰীয়া ভাত বনোৱাৰ পাছত শুই দিলোঁ আচলতে মোৰ কি হয় মোৰ ৰাতি বহুত বেছি দেৰি হয় আৰু যিদিনাখন ৰাতি কুহিয়ে আমনি কৰে সেইদিনাখনতো আৰু বেছিয়ে দেৰি হয় সেইটো কাৰণে মানে দুপৰীয়া ভাত পানী বনাই কৈ অকণমান ৰেষ্ট লওঁ মানে বিচনাতে বাগৰোঁ মোবাইলটো কমেণ্টবিলাকৰ ৰিপ্লাই কৰোঁ তেনেকৈ থাকোঁ কিন্তু আজি অকণমান শুইয়ে দিছিলোঁ কালি ৰাতি শুওঁতেও বহুত দেৰি হ'ল 12:30মান বাজি গ'ল তাৰপাছত কুহিয়ে আমনি কৰিলে তেতিয়াও অকণমান উঠিব লগা হ'ল সেইটো কাৰণে আজি অকণ বিচনাত বাগৰি থাকোঁতে টোপনি গৈছিলোঁ এতিয়া শুই উঠিলোঁ ইমান বেছি গৰম নহয় আজি মানে ইমান বেছি গৰম ভাবিব নোৱাৰা গৰম এই মাত্ৰ মুখ হাতখন ধুই আহিছোঁ যদিও গৰমত থাকিব পৰা নাই কিন্তু
গৰম মোৰহে লাগিছে, পেটটো নহয়। পেটটোৱেতো এলাৰ্ম দিয়ে আছে কিবা এটা লাগে এনেকৈ। আপোনালোকৰো হয়নে বাৰু ভাটিবেলা পেটটোৱে কৈ থাকেনে বাৰু মোক কিবা এটা দিব লাগে, মোক কিবা এটা দিব লাগে? কিন্তু মোৰ কিন্তু মাজে টাইমে কেতিয়াবা কৈ থাকে। কিন্তু কৈ থাকে মানে বেছি নহয়, কিবা এটা স্পাইচি খাবলৈ মন যায়। এতিয়াও মোৰ কিবা এটা স্পাইচি খাবলৈ মন গৈছে, কিন্তু একেবাৰে বনাব মন যোৱা নাই। ইমান বেছি গৰমত গেছটোৰ ওচৰলৈ যাব মন যোৱা নাই, কিন্তু পেটটো তাগিদাত যাব লগা হৈছে। মই এতিয়া ভাবিছোঁ স্পাইচি কিবা এটা খাওঁ, কিন্তু কি খামকৈ ভাবি পাইছোঁ মই মেগী কিবা এটা বনাই খাওঁ মোৰ ষ্টাইলত। আৰু বহুত ইজি হয়, খাবলৈও বহুত টেষ্টি হয়। মই আগত খাইছোঁ কাৰণে কৈছোঁ, এতিয়া আপোনালোককো বনাই দেখাম। কিন্তু এটা কথা, মই একেবাৰে ইমানো এক্সপাৰ্ট ৰান্ধনি নহয় দেই। মই ঘৰত থাকোঁতে একো কৰা নাছিলোঁ, বিয়া হৈ আহিলোঁ। বিয়া হৈ হ'ল মোৰ 3 বছৰ বিয়া হোৱা, কিন্তু বিয়া অহাৰ পাছতো মোক শাহু ইয়াৰ মায়ে মোক একো কৰিবই নিদিয়ে, বিশেষতে পাকঘৰত সোমাব নিদিয়ে। সেইটো কাৰণে মই পাকঘৰৰ কাম ইমান নাজানো, কিন্তু মই বেছি দিন হোৱা নাই পাকঘৰত সোমোৱা। 2-এটাকৈ শিকি আছোঁ, নহ'লে মোৰ এই পিছত দিগদাৰ হ'ব। কাৰণ এতিয়া কিবা এনেকৈ পাকঘৰৰ কাম নাজানা বুলি ক'লে অলপ বেয়াই শুনি, হয়নে নহয়? সেইটো কাৰণে মই অলপ চলপকৈ শিকি আছোঁ। শিকি থকাৰ পৰাই আপোনালোককো অকণ দেখাই থাকোঁ কেনেকুৱা লাগে, কি হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু কিবা ভুল হ'লেও মোক দেখাই দিব, মই ভুলটো শুধৰাই ল'ম। তেন্তে ব'লক এতিয়া যাওঁ মোৰ পাকঘৰলৈ। মইনো মেগী বনাম, আচলতে মেগীয়ে কি বনাওঁ আপোনালোককো দেখাম। আৰু যদি আপোনালোকৰ ভাল লাগে আপোনালোকে এবাৰ ঘৰত বনাই খাব। তেন্তে ব'লক। এয়া মই মেগী বনাবলৈ মেগীখিনি বইল কৰি ল'লোঁ, আৰু 2টা কেঁচা জলকীয়া লৈছোঁ, পিঁয়াজ অলপমান লৈ মই এইখিনি অকণমান সানি লৈছোঁ। ইয়াতে দিম মই সোৱাদ অনুসৰি নিমখখিনি দি মই এইখিনি ভালকৈ সানি লওঁ। ইয়াতে এতিয়া মই দিম অকণ জিৰা গুড়াখিনি দি ভালকৈ আকৌ সানি ল'ম। সানি লৈ এতিয়া ইয়াতে দিছোঁ মেগী মছলাটো। মই মেগী এটা পেকেট ব্যৱহাৰ কৰিছোঁ কাৰণে মছলাও এটাই দিছোঁ। মেগী মছলা দিয়াৰ পাছত মই ভালকৈ সানি ল'লোঁ। সানি লৈ ইয়াত যাতে এইটো ক্ৰিস্পি হয়, এইটো কাৰণে মই অকণমান পিঠাগুড়ি দিছোঁ, ভাজা পিঠাগুড়ি। এইখিনিও ভালকৈ সানি লওঁ। সেইখিনি সানি থৈ দিছোঁ, আৰু এইফালে ট্ৰে এখন পাতি অলপমান ৰিফাইন তেল দি দিলোঁ। ৰিফাইন তেলখিনি গৰম হৈছে মোৰ, তাতে মই এনেকৈ এটাকৈ দি যাম। ইয়াত এতিয়া মোৰ এটা ছাইড সিজি গৈছে, মই এনেকৈ এটাকৈ লাহে লৰাই দিম। যদি নিসিজে ভাগি যাব পাৰে। এনেকৈ মই গোটেইকেইটা লৰাই দিম। মোৰ ইলুটি ভাজোঁতে পূৰা মচমচীয়া হৈ গৈছে। মই এইখিনি নমাই লওঁ, দেখাই আছোঁ বাৰু। এয়া মোৰ ৰেডি হৈ গ'ল মোৰ ষ্টাইলৰ। ইয়াৰটো নাম কি, মেগীৰ কিবা এটা বনালোঁ, আৰু খাবলৈ কিন্তু বহুত টেষ্টি। যদি ভাল পায় খাই চাব। আহি এতিয়া মই ভাত বনোৱাৰ সময় পালেহি। এতিয়া 9:15 হৈছে। তাকে ভাত বহাই দিলোঁ। ভাত বহাই দিলোঁ মানে ভাত হৈয়ে গ'ল। এতিয়া মই বনাই আছোঁ চিকেন। তাকে ব'লকচোন। আচলতে সকলোৱে যেনেকৈ বনায় ময়ো তেনেকৈয়ে বনাইছোঁ, কাৰণে মই বেছিকৈ দেখুওৱা নাই। মাংসখিনি ফাৰ্ষ্টে মেৰিনেট কৰি ল'লোঁ, যি মছলা লাগে, নহৰু আদা এনেকৈ দি মেৰিনেট কৰি লৈ কেৰাহীতে বহাই দিছোঁ আৰু ভাজি আছোঁ। এতিয়া অলপমান সময় ভাজা হৈ গ'ল। মই অলপমান আগতে আলুখিনি দি থৈ গৈছোঁ। মই আগতীয়াকৈ আলু নিদিওঁ, মাংসখিনি অলপমান ভাজি লওঁ। 3-4বাৰ ঢাকি ভাজি লোৱাৰ পাছত অকণমান যেতিয়া মাংসটো সিজি যোৱা নিচিনা হৈ যায়, 80% মান যেতিয়া সিজি যোৱা নিচিনা হৈ যায়, মই তেতিয়া আলুটো দি দিওঁ। তাকে এতিয়া ব'লকচোন মাংসখিনি অকণমান আপোনালোককো দেখাই দিওঁ, কাৰণ যিহেতু মই আপোনালোকক সকলো বস্তু মই শ্বেয়াৰ কৰোঁ, আৰু মই ব্লগ বনাওঁ, দিনটো কি কৰোঁ বা ৰাতিলৈকে কি কৰি থাকোঁ এইবোৰ দেখাই থাকোঁ। সেইটো কাৰণে বনাইছোঁ যেতিয়া আপোনালোককো দেখাওঁ। তেন্তে ব'লক।
এয়া মাংসখিনি মই ভাজি আছোঁ। মাংসখিনি ভাজা আগতে মই 3-4বাৰমান এনেকৈ ঢাকন দি ভাজি ল'লোঁ। তাৰপাছত এইমাত্ৰ আলুখিনি দিছোঁ। আলুখিনি একোৱেই সিজা নাই, সেইটো কাৰণে আকৌ অকণ সময় ঢাকন দি ভাজি থাকিম। ভাজি মই পিছত পানী দি ভাজিম। এয়া মোৰ ঢাকনটো খোলাৰ পাছত মাংসৰ কালাৰটো প্ৰায় চেঞ্জ হৈ গৈছে। মই তেনেকৈ 2-3বাৰকৈ ঢাকন দি ভাজি ল'লোঁ। আলুটো 50%মান সিজি গৈছে। এতিয়া যেতিয়া মই অকণমান পানী দি ভাজিম, বাকী 50%ও সিজিব আৰু মাংসখিনিতো মানে নমাব পৰা হৈ গৈছে। মানে মাংসখিনি পূৰা সিজি গ'ল, কাৰণ মই মাংসখিনি আগতীয়াকৈ বহাইছিলোঁ, আলু পাছত বহাইছোঁ। এতিয়া মই ইয়াতে দিম অলপমান পানী, অকণমান চাইডে দিম, কাৰণ মাংসটো অকণমান লাগি গৈছে। উতলা গৰম পানী মই অকণমান দি অকণমান সময় লৰাই দি আকৌ ঢাকি থৈ দিম। এয়া দেখিছোঁ, তেতিয়া দিয়া পানীটো নাইকিয়া হৈ গ'ল আৰু মাংসটোৱে তেল এৰি দিছে। মাংসটোৰ পৰা পূৰা তেল ওলাই গৈছে আৰু পূৰা লাগি গৈছে। মই ইয়াত আকৌ পানী দিম। ইয়াত মই আকৌ গৰম পানী দিলোঁ। আচলতে কেমেৰাটো অফ হৈ আছিলে, সেইটো কাৰণে এইখিনি মই এতিয়া আকৌ ঢাকি পেলাই থৈ দিম। এইখিনি এনেকৈ ঢাকি মই ভাজি থাকিম। সকলোৱে জানে কাৰণে ইমানকৈ দীঘলীয়াকৈ নেদেখাওঁ, ফাইনেল লুকটো দেখাম যেতিয়া বনাই হৈ যায়। আৰু আজিতো সকলোৱে জানিছে গৰমটো কেনেকুৱা পৰিছে। ভাত বনাই আছোঁ, এয়া অৱস্থা দেখিছেই নহয়, একদম অৱস্থা বেয়া হৈ গৈছে। সদায় মই তেতিয়া গা পা ধুই ভাটিবেলা কাপোৰ কানি চেঞ্জ কৰিলোঁ। এতিয়া আকৌ গা পা ধুই আকৌ কাপোৰ চেঞ্জ কৰিব লাগিব, নাইবা ৰাতিলৈ শুবলৈ নোৱাৰিম। তেন্তে মোৰ এইখিনি হৈ লওক, তাৰপিছত আপোনালোকৰ লগত আকৌ লগ পাম একেবাৰে শেষত ভিডিঅ'টো শেষ কৰিবলৈ। বাৰু ভিডিঅ'টো শেষ কৰাৰ আগতে মাংসৰ লুকটো দেখাম, তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে আজি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি জনাব ভিডিঅ'বোৰ কেনেকুৱা লাগে। তেন্তে চাই থাকিব ভিডিঅ'টো। মই এতিয়া আকৌ মাংসখিনিৰ ওচৰলৈ যাওঁ, নাইবা তলৰ পৰা জ্বলি আহিলে শেষ আৰু। এয়া হৈছে মোৰ মাংসৰ ফাইনেল লুকটো। এয়া আচলতে ব্ৰইলাৰ মাংস বেছিকৈ পানী চানী দিলে ভাল নালাগে, এনেকৈ অকণমান গ্ৰেভি কৰি থ'লে ভাল লাগে। সেয়া কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। হাই ফ্ৰেণ্ডছ, এতিয়া 10:30 বাজিলে। মই খাই কৰি ধুই পখালি একে পূৰা ফ্ৰেছ হৈ আহিলোঁ। কুঁহি এতিয়াও খোৱাই নাই। কুঁহি এইজনী কুঁহি বাপেকে অকণ ফ্ৰেছ কৰি দিবলৈ কাপোৰ কানি খুলি কৰি লৈছে। বাপেক অহাৰ পাছত মোৰ দায়িত্বত তাই নাই, বাপেকৰ লগত। তাকে ভাবিছোঁ এতিয়া মোৰ ভিডিঅ'টো শেষ কৰোঁ। এতিয়াতো দেখাবলগীয়া একো নাই, দিনটো পাৰেই হ'ল। 10:30 বাজিছে। এতিয়া মই অকণমান এতিয়া নুশু বাৰু, দেৰি হ'ব খোৱা, তথাপিতো এতিয়া মই ভিডিঅ'টো শেষ কৰোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। 1 মিনিট ৰ'ব, কুঁহি কোৱা। যদি হাই ভিডিঅ' চাই যদি ভাল লাগিলে অকণমান ভিডিঅ' আইক কৰি দিব। বাই বাই। আইক কৰি দিব। তাৰপিছত আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো অল কৰি দিব। বাই বাই। গুড নাইট কোৱা। গুড নাইট। বাই বাই।